জোৰোণৰ কাৰণে পুৰা মেকআপ চলি আছে ইয়াৰ। এয়া জোৰোণ আহি পাই গ'লহি আৰু এতিয়া কইনাৰ মাকে আগবঢ়াবলৈ ৰখি আছে। আজি ভালকে ভিডিঅ' কৰা নহয়, কিন্তু হ'লেও আপোনালোকক অলপ মানে মেইন যোনকেইটা নিয়ম থাকে বিয়াৰ সেইকেইটা দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এয়া আমাৰ কইনা জোৰোণৰ কাৰণে ৰেডি, ধুনীয়া লাগিছে আজি। জোৰোণৰ ড্ৰেছটো তাৰপিছত অলপমান পিছত বেলেগ পিন্ধিম। এয়া ৰেডি, কইনা জোৰোণৰ কাৰণে ৰেডি হৈ আছে। কইনা লাইট নাই। ইফালে কইনাক জোৰোণৰ বস্তু মানে জোৰোণ পিন্ধাই আছে। তেনেকুৱাতে মই ভাবিলোঁ ময়ো ৰেডি হৈ লওঁ, নহ'লে পিছত সময় নাপামগৈ। এয়া মেকআপ কৰি আছোঁ, মেকআপ কৰি ধুনীয়াকৈ বহি আছোঁ। আহিব হৈছে আৰু আজি কেনেকুৱা লাগিছে চব আজি আহিছে লগৰ যদি বিয়া আজি আহিছে আকৌ জোৰোণ যোৱা বছৰ মলাৰ লগত হ'লে আগতে কইনা কইনা কেনেকৈ ৰয়া কইনা মানুহজনী মিলিছে অকণ কইনা হাঁহিছোঁ একেবাৰে, এহেঁতি মোক পাহৰিয়ে থাকে লগ পালে। চলি আছে চবে ফটো মাত বিজি। দিনত ভালকে খানাটো দেখাবলৈ নহ'লেই, এতিয়া অলপ দেখাই দিছোঁ। এয়া কইনাক গা ধুবলৈ পানী তুলিব গৈছে আৰু মানে ভিতৰত কাম আছে আৰু ওলাবগৈও লাগিব, সেইকাৰণে ভিডিঅ' নকৰোঁ আৰু এইকণ অকণমান দেখাই দিছোঁ। দৰা অহালৈ ৰেডি। এয়া আমাৰ দৰা আহি গ'ল। বৰবাদ হৈ গ'ল। কইনা ভায়েকে থৈ দিছে, তাক দাঙি দিবলগীয়া হৈছে। এতিয়া ৰাতি বাজিছে কিবা
দুটা চৈধ্য দেই ভিডিঅ' উঠাই আছোঁ আৰু দুটা কিমানত ফটো মাৰিবলৈ গৈছোঁ আৰু ফটোবোৰ পাছত পালে দেখা পালে এয়া দৰাকণাক দেখাইছোঁ হোম পুৰি হৈ গ'ল এতিয়া ফটো মাৰি আছে দৰা কইনা ঘৰৰ মানুহৰ লগত এয়া চাউলত আঙুঠি বিচৰা হেৰি নিয়মটো চলি আছে যোনে আঙুঠিটো পায় সেই ৰাজ কৰিব এই নিয়মটোৰ বিষয়ে ভালকৈ নাজানো কিন্তু মানে এটা কথাই জানো যে মানে বাতি দুটাত ইটো সিটোত পেলাই গ'লেই হ'ল আৰু সেইটোহে জানো এয়া এতিয়া কইনা যাবলৈ ওলালে মানে ভিতৰখন নাই দেখা কাৰণ সেইখন বহুত দুখ লাগে কন্দা মেলাবোৰ মানে ভাল নালাগে নহয় দুখ লাগে দেখিলে সেইকাৰণে সেইখন নেদেখুৱালোঁ এতিয়া আমিও যাম থ'বলৈ ঘৰলৈ আহিলোঁ এতিয়া প্ৰথম কইনাই দৰাক মান ধৰিছে সেৱা কৰিছে